বহুতে কৈ আছে যে মোৰ চিনাপ যোৱা নাই, কোনোবাই কৈছে 10টা গৈছে, কোনোবাই কৈছে 9টা গৈছে। তো চিনাপ কি কাৰণে যোৱা নাই, এইটো বহুত ডিমান্ডিং ভিডিঅ' হয়, বহুতে কৈ আছে। আৰু যিসকলৰ গৈছে সেইসকলে ভিডিঅ'টো স্কিপ কৰিব পাৰে, কাৰণ সেইসকলৰ কোনো প্ৰয়োজন নাই। যাৰ চিনাপ নাই যোৱা, 6টা গৈছে, 7টা গৈছে, বা যদি নোৱাৰিছে আপোনালোকে, কেনেকৈ চিনাপ আপোনালোকে বঢ়াব পাৰিব, কেনেকৈ বাঢ়িব। চাওক, ইয়াত বঢ়াবলগীয়া বেলেগ বুলি আপোনালোকে বহুত বেছিও কৰিব নালাগে, আপোনালোকে জিমলৈ যোৱাৰ কোনো প্ৰয়োজন নাই। ফাৰ্ষ্ট পইণ্ট আপোনালোকে মনত ৰাখক যে চিনাপ আপোনালোকে ৰেগুলাৰ নকৰিব। যিকোনো এটা বস্তু আপোনালোকক মই বাৰে বাৰে কৈ আছো যে আপোনালোকে যদি 3200 মিটাৰ যদি ৰেগুলাৰ দৌৰি থাকে, তেনেহ'লে কিন্তু আপোনালোকৰ 3200 মিটাৰ কেতিয়াও ইম্প্ৰুভ নহয়। ঠিক একেদৰে ৰেগুলাৰ যদি চিনাপি কৰি আছে, তেনেহ'লে আপোনালোকৰ চিনাপটো ইম্প্ৰুভ নহ'ব, কাৰণ আমাক ৰিকভাৰ হ'বলৈ অলপমান সময়ৰ প্ৰয়োজন আছে। চ' যদি আমাৰ বডিটো ৰিকভাৰে নহয়, আপুনি যদি ডেইলি চিনাপে কৰি আছে, আগবেলা পিছবেলা যদি চিনাপে কৰি আছে, তেনেহ'লে আপোনালোকৰ কি হ'ব, একেটাতে ৰখি থাকিব, হয়তো কেতিয়াবা কমি যাব, কিন্তু বাঢ়ি নাযায়। সেইকাৰণে মনত ৰাখিব, আপোনালোকে ডেইলি চিনাপ কৰিব নালাগে। ইয়াৰ কাৰণে এটা সবচে বেষ্ট টেকনিক হৈছে যে এদিন আপোনালোকে কৰিব লাগিব চিনাপ, আৰু এদিন কৰিব লাগিব পুছআপ। আৰু এটা পুছআপ আপোনালোকে কেনেকৈ কৰিব, মই আপোনালোকক 3টা ডিফাৰেণ্ট টাইপৰ আপোনালোকক পুছআপ দেখাম, আৰু সেই 3টাৰ ভিতৰত আপোনালোকে কৰিলেই যথেষ্ট। বহুত আছে, কিন্তু সিমানখিনি নালাগে। যিকেইটা মেইন 3টা, যিটো চিনাপৰ লগত আপোনালোকৰ হাতৰ পাৱাৰৰ কাৰণে বেছি ভাল, তেনেকুৱা মই এটা দেখাম। চ' 3টা টাইপৰ আপোনালোকক পুছআপ দেখাম। 3টা আপোনালোকে যদি কোনোবাই পাৰিছে 10-10টাকে 3টা কৰিব, আৰু যদি কোনোবাই তাতকৈ বেছি পাৰিছে আপোনালোকে 15-15টাকেও কৰিব পাৰে। ফাৰ্ষ্ট আপোনালোকে কি কৰিব, সোমবাৰৰ পৰা ষ্টাৰ্টিং আহিব। চানডে আপোনালোকে মনত ৰাখিব, ৰানিং যেনেকৈ ৰেষ্ট থাকে, লং জাম্প যেনেকৈ ৰেষ্ট আছে, চিনাপ পুছআপ সকলো ৰেষ্ট হৈ যাব। কমপ্লিটলি চানডে ক্লোজ, সেইদিনা কমপ্লিট ফুল ৰেষ্ট, একো কৰিব নালাগে। জাষ্ট যদি তথাপিও কাৰোবাৰ মন গৈছে যে ভাবিছে মই ফিল্ডলৈ যাওঁ, অলপমান কিবা কৰিম, জাষ্ট আপোনালোকে বহি পেলাই ষ্ট্ৰেচিংখিনি কৰিব পাৰে, যিখিনি আমি আৰামত কৰোঁ সেই ষ্ট্ৰেচিংখিনি কৰিব পাৰে, কিন্তু কোনো কষ্ট বা শৰীৰত জোৰ পোৱা কিন্তু একো কৰিব নালাগে। চ' ফাৰ্ষ্টতে কৰিবলৈ চিনাপ, মই আপোনালোকক বেছি নহয় 2টা বা 3টা জাষ্ট মই চিনাপ দেখাইছো। ত' সোমবাৰে আপোনালোকৰ ষ্টাৰ্টিং হ'ব চিনাপৰ পৰা। তো বহুত মই চিনাপ নামাৰো, জাষ্ট এনে দেখুৱাই দিছো, আপোনালোকে সকলোৱে জানে, তথাপিও মই এবাৰ দেখুৱাই দিলো। অলপ আগতে চিনাপ মাৰিছিলে 10-15টা, সেইকাৰণে ভাগৰ লাগি আছে। চ' এইটো আছিলে আপোনালোকৰ চিনাপ। এনেকুৱা আপোনালোকে সোমবাৰ দিনা, চানডে যেতিয়া ৰেষ্ট থাকিব, সোমবাৰ দিনা কিন্তু আপোনালোকে চিনাপ কৰিব, মনত ৰাখিব। সোমবাৰে কিন্তু পুছআপ নহয়, সোমবাৰে চিনাপ, আকৌ মঙলবাৰে পুছআপ, আকৌ বুধবাৰে চিনাপ, আকৌ বৃহস্পতিবাৰে পুছআপ, আৰু শুকুৰবাৰে আকৌ চিনাপ, আৰু শনিবাৰে পুছআপ হৈ পেলাই কমপ্লিট দেওবাৰে ৰেষ্ট হ'ব। এতিয়া আপোনালোকে পুছআপ কেনেকৈ কৰিব চাই লওক। চাওক, ফাৰ্ষ্ট পুছআপটো আপোনালোকৰ হ'ব হাতটো ক্লোজ থাকিব। চ' আপোনালোকে চাই ল'ব, খুব এফুটমান ডিষ্টেঞ্চত আপোনালোকে হাতটো থাকিলেই হ'ল। ঠিক এনেকৈ আপোনালোকে যেটা পাৰে, কোনোবাই 10টা পাৰিছে, 15টা পাৰিছে, সিমানটো কৰিব। মই আপোনালোকক বেছি নহয় 5টা দেখাইছো। চ' এইটো আছিলে আপোনালোকৰ ফাৰ্ষ্ট পুছআপ। ইয়াৰ পিছত ছেকেণ্ডটো কেনেকৈ হ'ব, আপোনালোকৰ অলপমান হাতটো খুলি ল'ব। এইবাৰ অকণমান বহলকৈ হ'ব, যেনেকৈ আগতে ক্লোজ হৈছিলে, এইবাৰ অলপ অপেন হ'ব। চ' এইবাৰ অপেনকৈ কৰিব, চবৰে এটা এটা ছেট হ'ব। চ' এইটো আছিলে ছেকেণ্ড। ইয়াৰ পিছত আপোনালোকৰ থাৰ্ড যিটো আছে, থাৰ্ডটো ছিংগল হেণ্ড টাইপৰ হ'ব। ছিংগল মানে এফালে এবাৰ যাব লাগিব, আন এফালে এবাৰ যাব লাগিব। সেইটো আমাৰ হাতৰ পাৱাৰৰ কাৰণে বহুত বেছি দৰকাৰী। চাওক, মই 6টা আপোনালোকক দেখাই দিছো। অলপ হাতটো আপোনালোকৰ বহল হ'ব, আগত যিমানে মাৰিছিলো তাতকৈ অকণমান আৰু ফুল খাব। এতিয়া চাব আপোনালোকে 1 2 3 4 5 6। চ' এইটো হৈছে 3 নম্বৰ। চ' আপোনালোকে গম পালে মই পুছআপ কেইটা দেখালো। এটা আপোনালোকৰ হাতটো ক্লোজ কৰি, এটা অলপমান হাতটো খুলি, আৰু এটা অলপমান আৰু খুলি, এবাৰ ওৱান চাইডে, এবাৰ ওৱান চাইডে। ঠিক এনেকৈ আপোনালোকে কৰিব লাগিব। আৰু মনত ৰাখিব, যিটো মই লাষ্টৰ পুছআপটো দেখালো, সেইটো কিন্তু যিটো হাতৰ পৰা আপোনালোকৰ ষ্টাৰ্ট হৈছে, অপজিট হাতত শেষ কৰিব লাগিব। কাৰণ যদি আপোনালোকে লেফ্টৰ পৰা ষ্টাৰ্ট কৰিছে, ৰাইটত শেষ কৰিব লাগিব, নহ'লে এটাত বেছি হৈ থাকি যাব। সেই তেনেকৈ আপোনালোকে 3টা পুছআপে এটা এটা ছেট কৰিলে হ'ব। ফাৰ্ষ্টৰ যিটো দেখালো ক্লোজ কৰি, আপোনালোকে যেটা পাৰিলে, কোনোবাই যদি 5টা পাৰিছে 5টাই কৰক, 10টা পাৰিছে 10টা কৰক, এবাৰ যিটো ছেট পাৰিলে, তো সিমানটো কৰিলে। আকৌ 2 মিনিট 3 মিনিট আপোনালোকে ৰেষ্ট ল'লে, বা 2 মিনিটমান ল'লে হৈ যাব। তাৰপিছত আপোনালোকে অলপ হাতটো খুলি পেলাই কৰিব, এবাৰ অলপ বহলকে। ঠিক সেইটো আপোনালোকে যেটা গৈছে, সেইটো যোৱাৰ পিছত আকৌ 2 মিনিটমান ৰেষ্ট লৈ আপোনালোকে এই পুছআপটো কৰিব, যিটো মই দেখালো, এবাৰ এটা চাইডে, এবাৰ ৰাইট, এবাৰ লেফ্ট। চ' এই পুছআপটো যিটো লাষ্টৰ যিটো পুছআপ, এইটো হাতৰ পাৱাৰৰ কাৰণে যথেষ্ট ভাল। এদিন সেইটো কৰক, আৰু এদিন আপোনালোকে চিনাপ কৰক। এতিয়া ষ্টাৰ্টিংটো সোমবাৰৰ পৰা মনত ৰাখিব যে সোমবাৰে সদায় চিনাপৰ পৰা ষ্টাৰ্ট কৰিব। চানডে যেতিয়া ৰেষ্ট থাকিব, সোমবাৰে আপোনালোকৰ চিনাপ হ'ব, আৰু সোমবাৰ দিনা আপোনালোকে চিনাপৰ টেষ্ট ল'ব পাৰে। সেইদিনা আপোনালোকৰ হাইষ্ট চিনাপ যাব, আটাইতকৈ আপোনালোকে বেষ্ট পাৰফৰ্মেঞ্চ সেইদিনাই দিব পাৰিব। কাৰণ আপোনালোকৰ চানডে ৰেষ্ট থাকিব, ৰেষ্টৰ পিছত যেনেকৈ আপোনালোকে সোমবাৰে কৰিব, সেইদিনা আটাইতকৈ ভাল পাৰফৰ্মেঞ্চ দিব পাৰিব। সেইকাৰণে এই বস্তুকেইটা আপোনালোকে মনত ৰাখিব, আৰু এইদৰে কৰি চাওক, এক সপ্তাহ কৰক,
যেনেকৈ আজি সোমবাৰ আপোনালোকৰ চিনাপ কিমান গৈছিলে মোক কমেণ্ট কৰি জনাব আৰু মই কোৱাৰ দৰে আপোনালোকে কৰি নেক্সট সোমবাৰে আপোনালোকৰ চিনাপ কিমান গৈছে মোক কমেণ্ট কৰি জনাব 100% আপোনালোকক কৈছো 2-3টা বাঢ়িব যদি এনেকৈ আপোনালোকে কৰি যায় কিন্তু ৰেগুলাৰ চিনাপ নকৰিব ৰেগুলাৰ যদি চিনাপ কৰি থাকে তেতিয়া কিন্তু আপোনালোকৰ সিমান নাযাব আৰু মনত ৰাখক যে চিনাপ কেইটা সেট কৰিব এতিয়া সোমবাৰে যেনেকৈ আপোনালোকৰ চিনাপ হ'ব এটা চিনাপৰ কৰিলে সেট যেটা গ'লে আপোনালোকৰ 10টা 11টা 12টা তাৰপিছত আকৌ আপোনালোকে 2 মিনিট 3 মিনিট ৰেষ্ট ল'ব ৰেষ্ট লৈ আকৌ এটা সেট কৰিব ঠিক তেনেকৈ দুটা সেটে যথেষ্ট যদি কোনোবা ইচ্ছা কৰে যে মই পাৰিছো বুলি ভাবে তেনেহলে আৰু এটা সেট লগত কৰিব পাৰে কমকৈ কৰিব পাৰে সো দুটা সেটে যথেষ্ট বহুত বেছি নালাগে ৰাতিপুৱা গধূলি খুব ঘনাই আপোনালোকে চিনাপ কৰি থাকিব লাগে সিমানখিনি কৰিলে আপোনালোকৰ ৰিকভাৰ নহব আৰু চিনাপ ভাল হোৱা ঠাইত উল্টা বেয়া হৈ যাব সো সেইকাৰণে এই কথাকেইটা মনত ৰাখক আৰু এইটো ফৰ্মেটত যেনেকৈ কৈছো এইটো টেকনিকৰ মতে আপোনালোকে চিনাপ কৰি চাওক আৰু কিমানখিনি আপোনালোকৰ আগবাঢ়িছে মোক আপোনালোকে কমেণ্ট কৰি জনাব সো আশা কৰিছো আপোনালোকে এতিয়া চিনাপৰ বিষয়ে নিশ্চয় গম পালে বহুতে কমেণ্ট কৰি আছিলে নিশ্চয় আপোনালোকে উত্তৰ এতিয়া পাইছে যদি ভিডিঅটো চাই ভাল লাগিলে তেনেহলে লাইক কৰিব লগতে সকলোকে শ্বেয়াৰ কৰি দিব যদি প্ৰথমবাৰ আমাৰ চেনেললৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব লগ পাম আকৌ নেক্সট ভিডিঅ' জয় আই অসম